everyone, welcome to sociology.com. sociology.com চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টিত আমি HS ছেকেণ্ড ইয়েৰৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ হয় ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি, সেই চেপ্টাৰটোৰ এটা গুৰুত্বপূৰ্ণ কনচেপ্ট ডেমোগ্ৰাফি বা ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। আৰু আজিৰ ভিডিঅ'টিত সেই চেপ্টাৰৰে আন এটা গুৰুত্বপূৰ্ণ টপিক মালথাছৰ সিদ্ধান্ত বা থিয়ৰিজ অফ মালথাছ, সেইটো আমি আলোচনা কৰিম। যিটো মালথাছৰ সিদ্ধান্ত হয় সেইটো এটা ডেমোগ্ৰাফিক থিয়ৰিৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আমি জানো যে ডেমোগ্ৰাফিৰ ওপৰত বা জনসংখ্যা তত্ত্বৰ ওপৰত বিভিন্নজন ব্যক্তিয়ে বিভিন্ন সিদ্ধান্ত আগবঢ়াইছে। তাৰ ভিতৰত মালথাছৰ সিদ্ধান্তটো অন্যতম। মালথাছৰ সম্পূৰ্ণ নাম হৈছে থমাছ ৰবাৰ্ট মালথাছ আৰু তেওঁ আছিল এজন 18শ শতিকাৰ অৰ্থনীতিবিদ। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। থমাছ ৰবাৰ্ট মালথাছে তেখেতৰ বিখ্যাত গ্ৰন্থ এছে অন পপুলেশ্যন, যিখন পাব্লিছ হৈছিল 1798 চনত 1798 আৰু সেই কিতাপখনত তেখেতে যিটো জনসংখ্যা তত্ত্বৰ সিদ্ধান্ত সেইটো আগবঢ়াইছিল। আৰু এই সিদ্ধান্তটোক বহুতে নিৰাশাবাদী বা পেছিমিষ্টিক সিদ্ধান্ত বুলিও ক'ব খোজে। এই সিদ্ধান্তত তেওঁ জনসংখ্যা বৃদ্ধিৰ যি মতবাদ, জনসংখ্যা বৃদ্ধিৰ মতবাদৰ সবিশেষ বৰ্ণনা আগবঢ়াইছে। আৰু ইয়াত তেখেতে জনসংখ্যা আৰু খাদ্যবস্তুৰ বৃদ্ধিৰ সম্বন্ধৰ লগত সামাজিক পৰিৱৰ্তনৰ দিশৰ কথা বৰ্ণনা কৰিছে। অৰ্থাৎ এই সিদ্ধান্তটিত মালথাছে কি কৈছে যে কিদৰে জনসংখ্যা আৰু খাদ্যবস্তু বৃদ্ধিৰ মাজৰ সম্পৰ্ক আছে। অৰ্থাৎ এখন সমাজত যদি জনসংখ্যা বৃদ্ধি হয় তেন্তে খাদ্যবস্তুৰ ক্ষেত্ৰত ইয়াৰ কিদৰে প্ৰভাৱ পৰে, সেই দিশটোৰ বিষয়ে তেখেতে এই সিদ্ধান্তটিত আগবঢ়াইছে। অৰ্থাৎ যেতিয়া এখন সমাজত জনসংখ্যা বৃদ্ধি হয় তেতিয়া আমি দেখিবলৈ পাওঁ যে সেই সমাজখনত খাদ্যবস্তুৰ নাটনি হয়। আৰু যেতিয়াই খাদ্যবস্তুৰ নাটনি হয় তেতিয়া কি হয়, দৰিদ্ৰতা, নিবনুৱা সমস্যা আদিৰ মাত্ৰা বৃদ্ধি পায় আৰু সেইসমূহে সমাজত কিছুমান বেয়া প্ৰভাৱ পেলায়। সেইবিলাকৰ বিষয়ে আমি পিছৰ যিবোৰ শ্লাইড আছে সেইবোৰত আলোচনা কৰিম। এতিয়া প্ৰথম কথাখিনি আমি জানি লওঁ আহাচোন। তেখেতে কৈছিলে যে যিটো জনসংখ্যা হয়, জনসংখ্যা সদায় জ্যামিতিক হাৰত বৃদ্ধি হয় আৰু খাদ্যৰ উৎপাদন গাণিতিক হাৰত বৃদ্ধি হয়। জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি হয় মানে তাৰ অৰ্থ হৈছে কি, উদাহৰণস্বৰূপে জনসংখ্যা কিদৰে বৃদ্ধি হয়, 2ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা 16 সেইদৰে বৃদ্ধি হয়। অন্যহাতে যিটো খাদ্যৰ উৎপাদন হয় সেইটো 1ৰ পৰা 2, 2ৰ পৰা 3, 3ৰ পৰা 4 সেইদৰে বৃদ্ধি হয়। অৰ্থাৎ ইয়াৰ দ্বাৰা কি প্ৰমাণিত হয় যে যিটো খাদ্যদ্ৰব্য হয় সেইটো যিটো জনসংখ্যা হয় সেইটো খাদ্যদ্ৰব্যৰ তুলনাত দুগুণে বৃদ্ধি হয়। আৰু যাৰ ফলত কি হয়, জনসংখ্যা যিহেতু দুগুণে বৃদ্ধি হৈ গৈছে তাৰ ফলত সেই জনসংখ্যাই যিটো খাদ্য বস্তু হয় সেই খাদ্য বস্তুখিনিয়ে সেই জনসংখ্যাৰ যিটো চাহিদা হয় সেইটো পূৰণ কৰিব নোৱাৰে। আৰু তাৰ ফলত কি হয়, যেতিয়া জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে আৰু খাদ্যবস্তু বৃদ্ধি নহয় তেতিয়াহ'লে সমাজত কিছুমান সমস্যা যেনে মহামাৰী বা গৃহযুদ্ধ আদিৰ সৃষ্টি হয়। মানুহ বিভিন্ন অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত হয়, খাবলৈ নাপায়, মানুহ পুষ্টিহীনতাত ভোগে, বিভিন্ন ধৰণৰ ৰোগ ব্যাধিয়ে দেখা দিয়ে তেওঁলোকৰ মাজত। যাৰ ফলত সমাজত কি হয়, যিটো জনসংখ্যাৰ মৃত্যুৰ হাৰ বাঢ়ি যায়। আৰু তেতিয়া কি হয়, যেতিয়া মৃত্যুৰ হাৰ বাঢ়ি যায় তেতিয়া সেই খাদ্য বস্তুখিনিয়ে তেওঁলোকৰ চাহিদাটো পূৰণ কৰিব পাৰে। অৰ্থাৎ মালথাছে কৈছে যে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে মানুহে যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে প্ৰকৃতিয়ে সেই ব্যৱস্থা গ্ৰহণ কৰে। অৰ্থাৎ মানুহে জনসংখ্যা বৃদ্ধিৰ বাবে যদি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তথাপিও কিন্তু প্ৰকৃতিয়ে সেই ব্যৱস্থা নিজেই গ্ৰহণ কৰে। কিহৰ জৰিয়তে, কিছুমান মহামাৰী বা অভাৱ অনটন সৃষ্টিৰ জৰিয়তে প্ৰকৃতিয়ে সেই ব্যৱস্থাটো নিজেই গ্ৰহণ কৰে আৰু এই প্ৰক্ৰিয়াটো চলি থাকে। মালথাছৰ এই সিদ্ধান্তত তেখেতে জনসংখ্যা বৃদ্ধিয়ে কিদৰে সমাজত প্ৰভাৱ পেলায় সেই সম্পৰ্কে ব্যাখ্যা কৰিছে। তেখেতে কৈছে যে প্ৰথমতে জনসংখ্যা বৃদ্ধিৰ ফলত সমাজত কিছুমান সামাজিক সমস্যাৰ সৃষ্টি হয়। অৰ্থাৎ কি হয় যে জনসংখ্যা বৃদ্ধিৰ ফলত কি হয়, মই আগতে কৈছোঁ নিবনুৱা সমস্যা, দৰিদ্ৰতা বা পুষ্টিহীনতা আদিৰ দৰে সমস্যাসমূহৰ সৃষ্টি হয়। এই সামাজিক সমস্যাসমূহে কি কৰে, সমাজত কিছুমান বিশৃংখলতাৰ সৃষ্টি কৰে, সমাজখন সুস্থ ৰূপত পৰিচালিত হ'ব নোৱাৰে। তাৰ ফলত কি হয়, সমাজখন ধ্বংসৰ গৰাহলৈ গতি কৰে। সেয়েহে জনসংখ্যা বৃদ্ধিটো নিয়ন্ত্ৰণ কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে। ঠিক সেইদৰে জনসংখ্যা বৃদ্ধিয়ে দ্বিতীয়তে কি কৰে, সামাজিক দিশত পৰিৱৰ্তন আনে। জনসংখ্যা বৃদ্ধিৰ ফলত
আমাৰ সমাজৰ যিবিলাক দিশ সেইবোৰৰ ক্ষেত্ৰত পৰিৱৰ্তন অহা দেখিবলৈ পোৱা যায়। কি হয় যে যেতিয়া জনসংখ্যা বৃদ্ধি হয়, জনসংখ্যা বৃদ্ধি হ'লে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰে আৰু তাৰ ফলত সমাজৰ কিছুমান প্ৰচলিত নীতি নিয়মো হয়তো সলনি কৰিব লগা হ'ব পাৰে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ সমাজত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমসমূহত প্ৰচাৰ কৰা হয়। সেইদৰে আমাৰ ভাৰতীয় সংবিধানৰ জৰিয়তেও কিছুমান নীতি নিৰ্দেশনা দিয়া হৈছে। আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ সমাজত একক প্ৰতিপত্নী বিবাহকে আদৰ্শ বিবাহ হিচাপে গণ্য কৰা হয়। বহু প্ৰতিপত্নী বিবাহক বৰ্তমান সময়ত আমি ভাল দৃষ্টিৰে নাচাওঁ। আমাৰ সমাজত সেইটো বাধা দিয়া হয় আৰু বহু প্ৰতিপত্নী বিবাহ বাধা দিয়াৰ কাৰণটো হৈছে কি, বহু প্ৰতিপত্নী বিবাহ হ'লে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত সি সহায়হে কৰে। কাৰণ কি হয়, বেছিকৈ সন্তান উৎপাদন কৰে, তেতিয়া সমাজত জনসংখ্যা অধিক বৃদ্ধিহে হয়। সেয়েহে কি হয় যে জনসংখ্যা বৃদ্ধিৰ ফলত আমাৰ সমাজৰ কিছুমান সামাজিক দিশ আছে, সেই দিশসমূহত পৰিৱৰ্তন হয়। তাৰপিছত আহিলে ৰাজনৈতিক দিশত পৰিৱৰ্তন। জনসংখ্যা বৃদ্ধিৰ ফলত ৰাজনৈতিক দিশতো পৰিৱৰ্তন হয়। যেতিয়া সমাজত নিবনুৱা সমস্যাই হওক বা দৰিদ্ৰতা হওক সেইসমূহ বৃদ্ধি পায়, তেতিয়া কি হয়, আমাৰ সমাজত কিছুমান সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কিছুমান দল গঠন হয়, কিছুমান সংগঠন গঠন হয় আৰু এই সংগঠনসমূহৰ যিবিলাক নেতা তেওঁলোকে ৰাজনৈতিক দিশত প্ৰভাৱ পেলায়। যিটো ৰাজনীতি হয়, সেই ৰাজনীতি যিটো ধাৰা সেইটোৱে সলনি হৈ যায়। আৰু আনটো হৈছে বৃত্তি অৱলম্বনৰ ক্ষেত্ৰত প্ৰভাৱ। জনসংখ্যা বৃদ্ধিৰ ফলত কি হয়, বৃত্তি অৱলম্বনৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে যেতিয়া জনসংখ্যাটো কম থাকে তেতিয়া কি হয় যে তেওঁলোকে নিজৰ চাহিদা অনুসৰি বৃত্তিটো ল'ব পাৰে সকলো ব্যক্তিয়ে। কিন্তু যেতিয়া লাহে লাহে জনসংখ্যা বৃদ্ধি হয়, জনসংখ্যা বৃদ্ধিৰ ফলত কি হয়, কামটোতো একেই থাকে বা যিসমূহ মাটি হয়, ভূমি একেই থাকে, কিন্তু জনসংখ্যা বৃদ্ধি হয় আৰু জনসংখ্যা বৃদ্ধিৰ ফলত যিবিলাক ভূমি হয়, ভূমিত ঘৰ বাৰী প্ৰতিষ্ঠা কৰিব লগা হয়। তাৰ ফলত কি কৃষি কাৰ্যৰ বাবে যি মাটিৰ প্ৰয়োজন সেইটো কমি আহে আৰু তাৰ ফলত কি হয়, যিসকল ব্যক্তি কৃষিৰ লগত জড়িত হৈ আছিলে তেওঁলোক বাদ পৰি যায়, যাৰ ফলত কি হয়, নিবনুৱা সমস্যাৰ সৃষ্টি হয়। সেই কি কৰে, সমাজত কিছুমান সমস্যাৰ সৃষ্টি কৰে। অৰ্থাৎ কি জনসংখ্যা বৃদ্ধি আমাৰ সমাজত সামাজিক সমস্যা, সামাজিক দিশত পৰিৱৰ্তন, ৰাজনৈতিক দিশত পৰিৱৰ্তন, বৃত্তি অৱলম্বনৰ ক্ষেত্ৰত প্ৰভাৱ আদি বিভিন্ন দিশত প্ৰভাৱ পেলায়। মালথাছৰ এই যিটো থিয়ৰী হয়, সেই থিয়ৰীটো কিন্তু সমালোচনাৰ পৰা মুক্ত নহয়। যিটো মালথাছে কৈছিলে যে মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে জনসংখ্যা কমি যায়, কিন্তু আমি দেখিছোঁ যে মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে জনসংখ্যা কমি নাযাবও পাৰে। বৰ্তমান সময়ত কি হয় যে বৰ্তমান সময়ত যিবোৰ প্ৰাকৃতিক দুৰ্যোগ হয়, প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী আমি আগতীয়াকৈ পাওঁ আৰু যাৰ ফলত কি হয়, সমাজৰ ব্যক্তিসকল তেওঁলোক সজাগ হৈ থাকে আৰু যাৰ ফলত যি ক্ষয় ক্ষতি বা মৃত্যুৰ হাৰ সেইটো কম হয়। ঠিক সেইদৰে মহামাৰী নিয়ন্ত্ৰণৰ বাবেও কি হয়, বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে। এতিয়া আমি দেখিছোঁ কৰোণা হৈছে, কৰোণা ৰোগটো যদিও এতিয়ালৈকে ভেকচিনটো আৱিষ্কাৰ সম্পূৰ্ণৰূপে হোৱা নাই, তথাপিতো কি হৈছে যে তাৰ প্ৰতিৰোধৰ বাবে মানুহে ছ'চিয়েল ডিষ্টেঞ্চিঙেই হওক, মাস্ক হওক আদি ব্যৱহাৰ কৰিছে, যাৰ ফলত যিটো মৃত্যুৰ হাৰ সেইটো অলপ হ'লেও কমিছে, হয় নাই? যাৰ ফলত কি হৈছে যে আমি জনসংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰকৃতিয়ে নিজে ব্যৱস্থা গ্ৰহণ কৰে বুলি মালথাছে যদিও কৈছে, কিন্তু তাক আমি সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰোঁ। দ্বিতীয়তে, বিভিন্ন উপায় অৱলম্বন কৰি খাদ্য উৎপাদন বৃদ্ধি কৰিব পাৰি। যে যদি জনসংখ্যা বৃদ্ধি হয়, তেতিয়াহ'লে জনসংখ্যাৰ সেই চাহিদা পূৰণ কৰিবৰ কাৰণে আমি খাদ্য উৎপাদনো বৃদ্ধি কৰিব পাৰোঁ। তাৰ বাবে আমি কিছুমান বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিব লাগিব। বৰ্তমান সময়ত মানুহে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি অতি কম ঠাইতে অধিক উৎপাদন কৰিব পাৰে, আমি সেইটো দেখিছোঁ, হয়নে? সমন্বিত কৃষি ফাৰ্মেই হওক বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰীসমূহত বিভিন্ন পদ্ধতিৰে কম সময়ত বা কম জেগাতে অধিক বস্তু উৎপাদন কৰিব পাৰি। গতিকে আমি ক'ব পাৰোঁ যে মালথাছৰ যিটো থিয়ৰী হয় সেইটো সমালোচনাৰ পৰা মুক্ত নহয়। গতিকে আজিৰ যিটো ভিডিঅ' হয় সিমানখিনিয়ে আলোচনা কৰিলোঁ আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা আৰু ভিডিঅ'টি প্ৰথমবাৰতে যদি বুজি নোপোৱা তেতিয়াহ'লে ৰিপিট কৰি কৰি শুনিবা, তেতিয়া নিশ্চয় বুজি পাবা। তাৰ পাছতো যদি বুজি নোপোৱা তেন্তে মোক কমেণ্ট বক্সত জনাবা আৰু ভিডিঅ'টি তোমালোকৰ লগৰ সকলোৰে লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ। আৰু যদি মোৰ চেনেলটোত তোমালোক নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছ' থেংক ইউ।